ৰাতিপুৱাই শাহু বুঢ়ীজনীয়ে মাথাটো গৰম কৰি দিলে নহয় বুঢ়ীয়ে ৰুই থোৱা ফুলখিনি পেলাই মাৰিলোঁ মই চুলিত সেইটোতে বুঢ়ীয়ে একেবাৰে তুমি কিনে চাবা মাৰিলে মই ফুল দেখিলে মই ৰ'ব নোৱাৰোঁ বুঢ়ীয়ে জানেই ৰূপলৈ দৰকাৰ নাই নহয় যদি মানে একেবাৰে হেৰি আছে কোৱা শুনিছোঁ নহয় আগতে বুঢ়ীয়েও মাৰে বুলি এতিয়া মোক হেৰি কৰিলে নহ'ব নহয় শাসন কৰিলে আজি কিমান দেৰি হ'ল জানো দেৰি হৈ গ'ল আহিছিলোঁ মেডামৰ অফিচলৈ কৰিবলৈ 10টা বাজিলে নহয় এতিয়া ক'ত থাকিব কৰিবলৈ আছে বাচন বৰ্তন গোটেই সোপা দেখিয়ে মাথাটো গৰম উঠি গৈছে যদি বুঢ়ীজনী উঠাই নানিয়ে যে উঠাই ভাল আছিল চবৰে চব ভাল পালে বুঢ়ীজনী আকৌ ওপৰত কথা ক'লা কৰিবলৈ এনেকৈ থাকিব বুঢ়ীবোৰ গোটেই কৰি থাকিব মাথা গৰম হৈ গৈছে আজি মোৰ এই বুঢ়ীজনী মাতটো শুনি আৰু মোৰ গৰম হৈছে গোলাপীকে 3 চিঞৰিলে একদম মানে কৈছোঁ নহয় ভাঙি দিম আজি বস্তু চস্তু ভাঙিহে মোক খংটো মাৰি যোৱাব লাগিব আজি মেডামহঁতো নাই নহয় ভালেই হ'ব যাওঁ বাচন সোপা ধুই লওঁগৈ তাৰপৰা কি হয় দেখা যাব আৰু আজি বেছিদিন নাথাকোঁ মই গুচি যাম সোনকালে মেডামহঁতো নাই এই বুঢ়ীজনীকে চাই কৈ যাব লাগিব নকওঁ এইজনী কোনে কৈ যায় তাইক মই কৈ যাবলৈ নাই মই অলপ সময়ৰ পিছত এতিয়া বাচনকেইটা ধুওঁ আৰু কিবা সাৰিবলৈ কৰি পেলাই আছে যদি সাৰি কৰি গুচি যাম তেতিয়া মই আজি কিবা একদম মাথাই কাম কৰা নাই ক'ত যা আহিছিলিহে তোৰ যাব হ'লেই নে আৰু কথা শুনিবলৈ নাই যাম বুলিছোঁ যামেই বেছি কথা নক'ব কাক সুধি যাওঁ হে তই কাক সুধি যাওঁ মেডামহঁত নাই থকাহেঁতেন মেডামহঁতক সুধি গ'লোহেঁতেন একো আপোনাক সুধি যাবলৈ নাই যামেই ওইজনী গুচি গ'ল কিয় এই বৰ কথা শুনাই থৈ গ'ল মোক আজি গ'ল কেইজনী এতিয়া একোখন নকৰিলে একো বনাই থৈ নগ'লে বৰ ভয় লাগিছে এজনী কিবা বিষ চিষ দি কেতিয়াবা মাৰিবহে এজনীয়ে বনোৱা বস্তু খাবলৈও ভয় দেই যিখন গালি পাৰি থৈ গৈছোঁ মোকেই এই মই কাইলৈহে দি আছোঁ